আজি মই এয়া পিঁয়াজখিনি তেলতে ফ্ৰাই কৰিছোঁ। কৰি পেলাই এতিয়া মই আজি শাল মাছৰ ৰেচিপি এটা বনাম। শাল মাছ পালেং শাক দি পেলাই কেনেকৈ বনায়। এয়া অকণমান ধনিয়া, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, হালধি গুড়ি, তাতে দুটা বিলাহী কাটি পেলাই অকণমান সিজাই ল'ম। বিলাহীটো অকণমান কোমল হৈ সেই নিমখখিনি দিলোঁ। তাৰপৰা অকণমান সিজা নিচিনা হ'ল যে তাৰপিছতে মই পালেং শাকখিনি মিহি মিহিকৈ কাটি লৈছোঁ। কাটি পেলাই তাতে এটা আলু দিছোঁ। দি পেলাই মই কাটি লৈ পেলাই আলু এটা দি পেলাই অকণমান সিজিব দিম। চাওক পালেং শাকত বহুতখিনি আছিলে, ডাঙৰ ডাঙৰ দুমুঠি শাক আনিছিলোঁ। কিন্তু কাটি দিওঁতে হেৰি হ'ল, ভালেই আছিলে, কিন্তু বনোৱাৰ পিছত ইমানেই অকণমান হৈ গ'ল। তো ইমান পানী ওলাইছে দেখিছেনে। খুব শাকৰ পৰা খুব পানী ওলাই নহয়। তাৰপৰা ঢাকনখন বন্ধ কৰি অকণমান সিজিব দে। এয়া প্ৰায় সিজিলেই, সিজি মানে তলত লাগু লাগু নিচিনা হ'ল যে মই সেইকাৰণে অকণমান গৰম পানী দি দিছোঁ। অকণমান সিজিবলৈ দিলোঁ। দিয়াৰ পাছত এতিয়া মই মাছখিনি ওপৰতে দিছোঁ। কেতিয়াবা মাছ মই আগতে মানে জোল বনাই লওঁ। মানে মাছখিনি পিঁয়াজত মানে ভালকৈ পিঁয়াজ, আদা, নহৰু হেৰি কৰি লওঁ, সিজাই পেলাই প্লেট এখনত থৈ লওঁ। তাৰপাছতে মই মাছখিনি দিওঁ। কিন্তু আজি মই ডাইৰেক্ট এনেকৈ মাছ বনাইছোঁ যে মানে শাকখিনি সিজাৰ পাছতে ওপৰতে মাছখিনি আজি প্ৰথম দিছোঁ। এয়া শাল মাছ হয়। শাল মাছৰ হেৰিটো ভাল লাগে খাই পেলাই, নহয়নে? এই ধৰণে মাছখিনি আৰু মানে কি এনেকৈ কৰি বনালে, মানে ডাইৰেক্ট বনালে, ফ্ৰাই নকৰিলে মানে আপুনি মানে পটককৈ ভাগি যায়, খুব সোনকালে ভাগি যায়। সেইকাৰণে মই এনেকৈ জোলবোৰ অকণমান নিমখ সোমাবৰ কাৰণে ওপৰতে দি দিছোঁ। দিয়াৰ পাছতে মানে ঢাকনখন বন্ধ কৰি দিম। আৰু মই লৰাই ইলুটি নকৰোঁ, ভাঙি যায়, কোমল হয়। মানে ফ্ৰাই নকৰিলে মাছডোখৰ কোমল হৈ যায়। এতিয়া ইয়াত ঢাকনখন বন্ধ কৰি দিলোঁ অলপ দেৰিৰ কাৰণে। তাৰপাছতে আকৌ চাইছোঁ, খুব ধুনীয়াকৈ সিজিছে। মাছ সিজিবলৈ খুব টাইম নালাগে নহয়। মোৰ যে কাহটো আজি বহুত দিন হ'ল ভালেই হোৱা নাই। আৰু সেইকাৰণে এয়া ওপৰতে ধনিয়া পাত দিছোঁ। দুমুঠি ধনিয়া আনিছিলোঁ, চব বস্তু কিনাই, বাৰীৰ ধনিয়া আছিলে, শেষ হ'ল। গতিকে এতিয়া ইয়াত ধনিয়া পাত দি ঢাকনখন আকৌ বন্ধ কৰি দিছোঁ। অকণমান ধনিয়াৰ লগত গোন্ধটো একেলগে মিলি যাব। অকণমান সিজিবৰ কাৰণে ঢাকনখন 5 মিনিটৰ কাৰণে আকৌ বন্ধ কৰি দিছোঁ। ধনিয়াটো এনেই ভাপতে সিজে, গতিকে তাৰপাছতে এইয়া চব ধুনীয়াকৈ হৈ গ'ল। মাছৰ জোলখিনি খুব ধুনীয়া গোন্ধ এটা আহিছে। কালাৰটোও খুব ধুনীয়া হৈছে, খাবলৈও ভাল হ'ব ন। পালেং শাক, বিলাহী, মাছ দি বনালে এনেও খুব ভাল লাগে খাই। এয়া চব মই এনেই মাছখিনি উলিয়াই পেলাই চাইছোঁ, মানে কেনেকুৱা হ'ল। মানে শাকতে তলত গুচি গ'লগৈ যে, তাৰপৰা উলিয়াই পেলাই চাইছোঁ। জোলবিলাক এনেকৈ দি দিছোঁ। মাছবিলাক ভাঙিলে নেকি চাইছোঁ, একদম গোটা গোটা পিচ পিচ হৈছে। খুব হিলাব নালাগে, মানে একদমেই হিলাব নালাগে। এইটো মাছ বৰ কোমল, শাল মাছ বা শ'ল মাছ। এই ধৰণে বনালে খাই ভাল লাগে। আমি এতিয়া ৰাতি খাম যে, আধা ৰাতি চেহেৰিত, সেইকাৰণে অকণমান ধুনীয়াকৈ বনাওঁ আৰু ভালকৈ ৰাতি, নহ'বা খাব মন নাযায় যে।